Hi guys, welcome to my YouTube channel kakoty blog and entertainment. আজি মই আহিছো এখন শর্ট ফিল্ম বনাবৰ কাৰণে বৰ্তমান Yeah guys, ये देखिए किमान दुनिया नाने कोठा माने हम अपने ना बहुत देखैছে किमान दुनिया तो वास्तव ये तो ये वीडियो কৈছে মানে আমি ওলা সারা ঘর সবা ইয়া ডায়লগ মই এক্সট্ৰাকে এটা কাটি এতিয়া মই ডায়লগ ৰখি আছে নকবি অ ৰখি থকাটো হু নকয় অসমীয়া শব্দ ভুল হৈছে ৰখি থকাটো ভুল হৈছে ৰৈ আছে তহঁতি কবি মুকে বৈ 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 দেই তহঁতি পূজা পিছত আহিবি আৰু এতিয়া যা গৈ যা তই এটা কথা কোৱা নাই বগাদে কবি কি মই হেতুকে মোক ফোন মাৰিব লাগিব গাড়ী পটাপট কৰ হাই গাইছ আমাৰ এতিয়া শৰ্ট ফিল্মখনৰ শ্বুটিং কৰি হৈ গ'ল এতিয়া আমি থাম্বনেইলৰ কাৰণে আমি ফটো শ্বুট কৰি আছোঁ হাই হেল্ল' বেগটো চালত ধৰি থাক হাতখনে চালত ধৰ এইকেইটা চিনাকি কৰি দিওঁ কোনটো কি হয় মোৰ ভাগৰ এইটো হৈছে মোৰ খুৰা ল'ৰা মাধুৰ্য কাকতি হাই তাৰপিছত এইটো হৈছে মোৰ সৰু বাইদেউ ল'ৰা বাস্তৱ গগৈ ইয়াৰ ঘৰ হৈছে ডিব্ৰুগড় তাৰপিছত এইটো হৈছে মোৰ ডাঙৰ বাইদেউ ল'ৰা ইয়াৰ নামটো হৈছে উদিপ্ত কমল বৰা ইয়াৰ ঘৰ হৈছে জয়পাট এইকেইটাক লৈ আহিলোঁ আজি পূজা বতৰত বোলো গৈ আমাৰ শৰ্ট ফিল্মখনত তহঁতি অলপমান অভিনয় কৰিবি আৰু মোৰ এটা ইউটিউব চেনেল আছে মাধুৰ্যছ ব্লগ সেইটো আপোনালোকে চাই পিনি প্লিজ ছাবস্ক্ৰাইব কৰি দিব লাইক এণ্ড কমেণ্ট কৰিব এইটো এটা সুন্দৰ পৰিৱেশত এটা শ্বুটিং কৰিবলৈ লৈ আহিছোঁ ৰ'দত কষ্ট অকণ পাইছে কেইটামান কিনি দিছোঁ শৰ্ট ফিল্মখন চাব আৰু মোৰ দাদাৰ চেনেলটো প্লিজ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ